Hi everyone. Ki khobor sokolure. I hope you all are good. Today I am planning to make a video which can help all our students, at least the students who are studying at class 10, 11 or 12. I thought I can give some guidance based on my own experience. Hokolo lora swali student বিশেষকে যোনে ক্লাস 10 11 বা 12 পঢ়ি আছে মই ভাবিলো অকমান মোৰ পার্সোনাল এক্সপেৰিয়েন্সৰ ফালৰ পৰা মই তেওঁলোকক অকমান ক্যাৰিয়াৰ গাইডেন্স দিবলে বিচাৰো বুলি বিচাৰি বা ক্যাৰিয়াৰ গাইডেন্স দিব পাৰিম বুলি ভাবি এই ভিডিওটো আজি ৰেকৰ্ড কৰিছো আই হোপ দিস উইল হেল্প দেম আৰু আপোনালোকৰ ঘৰত যদি কোনোবা তেনেকুৱা ষ্টুডেন্ট আছে আৰু প্লিজ share koribo video to তেওঁলোকৰ লগত আৰু আপোনালোকে যদি মোৰ ভিডিওবোৰ চাই ভাল পায় please like koribo share koribo আৰু comment koribo that will give me a lot of encouragement so without any further delay let's start our video ভিডিওটোত মই আজি কভাৰ কৰিম বিশেষ কৰি ইঞ্জিনিয়াৰিং ৰিলেটেড পঢ়া শুনা আৰু কেনেকৈ তেওঁলোকে কৰিব পাৰে সহজতে আৰু তাৰ পিছত আইটি কোম্পানীত কেনেকৈ জয়েন কৰিব পাৰে তাৰ পিছত আৰু কি স্কোপ আছে বা কি সুবিধা সুবিধা আছে বা পইচাৰ ফালৰ পৰা ফাইনান্সিয়ালি হাউ মাচ দে কেন গ্ৰো এইখিনি মই আজি এই ভিডিওটোত শ্বেয়াৰ কৰিম বুলি ভাবিছো পাৰ্সোনালি মই কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰিলো এণ্ড আজিৰ পৰা প্ৰায় 13 বছৰ 14 বছৰ আগতে মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছো আৰু এটো মোৰ 14 বছৰ ওয়াৰ্কিং ফিল্ডত হয় আৰু মই এজ এ কম্পিউটাৰ ইঞ্জিনিয়াৰ জব কৰি আছো আৰু মই বহুত ভাল কোম্পানীত এতিয়ালৈকে জব কৰিলো প্ৰায় 5টা ডাঙৰ কোম্পানীত মই জব কৰিছো আৰু মই এই জব জয়নিংটো কেম্পাছ সিলেকশনৰ পৰা পাইছিলো আৰু মই আজি মোৰ বিষয়ে ইয়াত কথা পাতিব অহা নাই তথাপিও প্ৰথমতে মই ভাবো যে যোনখিনি আমাৰ ক্লাস 10 ৰ ষ্টুডেন্ট আৰু তেওঁলোকে কনফিউজড হৈছে যে মেডিকেল কৰিম ইঞ্জিনিয়াৰিং কৰিম হেতু আলটিমেটলি তেওঁলোকৰ চয়েস বাট ইঞ্জিনিয়াৰিং টু এনেকুৱা এটা ফিল যত যদি আপুনি এজন ভাল ষ্টুডেন্ট হয় তেতিয়া হলে 4 বছৰ পঢ়াৰ পিছত আপুনি আপোনাৰ জবটো নিজে গোটাই লব পাৰে without any kind of financial pressure much pressure আপুনি নিজৰ জবটো নিজে গোটাই লব পাৰে যদি আপুনি ইমানখিনি ট্যালেন্ট প্ৰসেস কৰে গতিকে আপুনি যদি ক্লাস 10 ত আছে তেতিয়া ডেফিনেটলি মই প্ৰথম সাজেশনটো দিম পাৰিলে ম্যাথমেটিক্স আৰু বায়োলজি দুইটা সাবজেক্টে সিলেক্ট কৰিব এটা যিকোনো নলব ভাবি পেলাই যে মই অকল ইঞ্জিনিয়াৰিং কৰিম বা মই অকল মেডিকেলই কৰিম পাৰিলে দুইটা সাবজেক্ট ৰাখিব হেতুৱে আপোনাৰ পিছত লাষ্ট মোমেন্টত যদি কিবা ডিসিজন চেঞ্জ কৰিবলগীয়া হয় ক্লাস 12 ৰ পিছত হেতুৱে সহায় কৰিব হেতু এটা টিপ মই মোৰ ফালৰ পৰা দিছো ফ্ৰম মাই পাৰ্সোনাল এক্সপেৰিয়েন্স বিকজ মই দুইটাই লৈছিলো আৰু মোৰ আসলতে মেডিকেল কৰাৰ খুবেই ইচ্ছা আছিল কিন্তু বিশেষ কাৰণত নহল আৰু লাষ্টত মই ইঞ্জিনিয়াৰিং নিবিচাৰা সত্ত্বেও কৰিলো যেহেতু মোৰ ম্যাথমেটিক্স সাবজেক্টটো আছিল আৰু মই হেইটো কৰাৰ কাৰণে আজি এটা ধুনিয়া জব কৰি থাকিব পাৰিছো for last 13 to 14 years and I'm really happy with my job তাৰ পিছত যোনখিনি এতিয়া অলৰেডি ক্লাস 11 বা 12 ত আছে তেওঁলোকে অলৰেডি যদি সাবজেক্ট লৈ পেলাইছে ম্যাথমেটিক্স তেতিয়া হলে ডেফিনেটলি মই এটো সাজেষ্ট কৰিম যে ইঞ্জিনিয়াৰিং এডমিশন লবলে আৰু এনেকুৱা নহয় যে আপুনি ইঞ্জিনিয়াৰিং এডমিশন লবলে সদায় এটা মানে বহুত মোটা পইচা লাগিব বা আপোনাৰ অকল গভৰ্নমেন্ট কলেজত এডমিশন হলেহে হ'ব তেনেকুৱা কথা নাই there are some colleges outside Assam যত আপোনালোকে ম্যানেজমেন্ট কোটাৰ দ্বাৰা এডমিশন পাব পাৰে ম্যানেজমেন্ট কোটা is nothing but getting admission
by giving some donation আপোনালোকে হেতু কলেজ ওয়াইজ ডিপেন্ড কৰিব আৰু সদায় এনেকুৱা জায়গাত কলেজবোৰ চাব লাগে যাতে আপোনাৰ খৰচটো বেছি নহয় আৰু আপুনি এটা ভাল এডুকেশ্যন ল'ব পাৰে আৰু দুই নম্বৰ কথাটো চাবলগীয়া কথা যে তাত ভাল ভাল কোম্পানী বিলাকে ক্যাম্পাছ ইন্টাৰভিউ কাৰণে আহে নে নাহে মোৰ কলেজখন মই এখন বহুত সৰু ঠাইৰ পৰা কলেজ ইঞ্জিনিয়াৰিং কৰিছিলোঁ নট এ ভেৰি বিগ চিটি কিন্তু মোৰ কলেজখন বহুত ভাল এখন কলেজ আৰু নামি এখন কলেজ য'ত ভাল ভাল কোম্পানীয়ে ক্যাম্পাছ ইন্টাৰভিউ কাৰণে আহে আৰু থাৰ্ড ইয়াৰত আমাৰ যোনটো থাৰ্ড ইয়াৰ সেকেন্ড সেমিষ্টাৰ হেতুৰ সময়ত গোটেই কোম্পানীবিলাক আহে এটাৰ পিছত আনটো আৰু আপুনি এজ এ ষ্টুডেণ্ট ফ্ৰম দ্যাট কলেজ হে এলিজিবিলিটিটো পাই যায় য'ত আপুনি প্ৰত্যেকটো কোম্পানীৰ ইন্টাৰভিউত এটেন্ড কৰিব পাৰে গতিকে হেতু এটা বহুত ধুনীয়া সুযোগ কোম্পানীৰ ফালৰ পৰাও কিছুমান সৰু সুৰা মক টেষ্ট বা কিছুমান ট্ৰেইনিং কণ্ডাক্ট কৰা হয় ক্যাম্পাছ একচুয়াল ক্যাম্পাছ ইন্টাৰভিউৰ আগতে গতিকে হেতু আপোনাক হেল্প কৰে প্ৰিপেয়াৰ কৰিবলৈ গতিকে হেতু এটা বহুত ভাল সুবিধা কিছু ফাইনান্সিয়াল মেটাৰত পইচাৰ কথাটোত বহুত আমাৰ গাঁৱৰ ল'ৰা ছোৱালী আছে যোনখিনি পঢ়াত বহুত ভাল আৰু বহুত ভাল কিবা এটা কৰিম বুলি ভাবে কিন্তু যেহেতু পইচাৰ কথা আহি পৰে তেতিয়া পইচাই তেওঁলোকক ৰখাই দিয়ে গতিকে এতিয়া গুড নিউজটো হ'ল এতিয়াৰ কথা নহয় আসলতে এটো বহুত আগৰ পৰাই চলি আহিছে বহুতে নাজানে সো আমি এডুকেশ্যন লোন এপ্লাই কৰিব পাৰো কাৰণ ইঞ্জিনিয়াৰিং টু এটা এনেকুৱা ষ্টাডি য'ত আপুনি এডুকেশ্যন লোন লোৱাৰ কাৰণে এলিজিবল হয় তাত খালি এজন গ্যাৰেন্টাৰ আপুনি দিব লাগিব আপোনাৰ পেৰেন্টছক দিব পাৰে বা আপুনি সেই হিচাপত কোনোবা এজন মানুহক গ্যাৰেন্টাৰ দিব লাগিব আৰু সেই এডুকেশ্যন লোনটো আপুনি কোনো পধ্যেই পেমেন্ট কৰিব নালাগে যেতিয়ালৈকে আপুনি আপোনাৰ জব ষ্টাৰ্ট নকৰে তো আপোনাৰ হাতত ধুনীয়া এটা টাইম থাকিব প্ৰায় 4-5 বছৰৰ এটা সময় য'ত আপুনি পঢ়ি ধুনীয়াকৈ ওলাই আহি তাৰ পিছত নিজৰ পেমেন্টখিনি ষ্টাৰ্ট কৰিব পাৰে গতিকে নিজৰ পঢ়াৰ পইচাটো আপুনি নিজেই পে কৰিব পাৰিব আনৰ পৰা যদি আপোনাৰ সুবিধাখিনি নাই টি কোম্পানী এটা বহুত বিশেষ ধুনীয়া জায়গা য'ত আপুনি চাকৰি কৰিলে নিজৰে এটা ভাল লাগিব কাৰণ তাৰ পৰিবেশ তাৰ মানুহৰ যোনখিনি ওয়াৰ্ক কালচাৰ বুলি কয় হেতু বহুতেই ধুনীয়া কাৰণ বিং এ গাৰ্ল বা ছোৱালী হিচাপে মই আজিলৈকে এনেকুৱা এটা সিঙ্গল অসুবিধা পোৱা নাই য'ত মই কম যে এটোৱে প্ৰবলেম য'ত আইটি কোম্পানীত আপুনি যাব নালাগে গতিকে বিশেষকে মই ছোৱালীৰ কাৰণে কম এটো এটা ভেৰি ধুনীয়া ওয়াৰ্ক প্লেস হয় কাৰণ মই দেখিছো বা শুনিছো ফ্ৰম মাই নিয়াৰ এণ্ড ডিয়াৰ ফ্ৰেণ্ডছ যোনে গভৰ্নমেণ্ট অৰ্গেনাইজেশ্যনত কাম কৰি আছে বিশেষকৈ মেডিকেলত যোনে কাম কৰি আছে তেওঁলোকৰ কাৰণে ছোৱালী ল'ৰা বুলি কথা নাই নাইট শিফট ডে শিফট এইবিলাক বহুত আইটিটো আছে নাইট শিফট ডে শিফট কিন্তু সেইবিলাক বহুত কিনলি অবজাৰ্ভ কৰিহে দিয়া হয় ফৰ এক্সাম্পল যদি কাৰোবাৰ দেহৰ প্ৰবলেম আছে কিবা হেলথ প্ৰবলেম আছে তেতিয়া হলে আপুনি মেডিকেল সাৰ্টিফিকেট দিব পাৰে বা আপোনাৰ বিশেষ অসুবিধাটো জনাই পেলাই আপুনি ধুনীয়াকৈ সেই বিষয়ে জনাব পাৰে আৰু আপোনাৰ প্ৰপাৰ শিফটত আপোনাক দিয়া হ'ব সাধাৰণতে জেনাৰেল শিফটৰ কনসেপ্ট থাকে যোনটো আপোনাৰ 9টাৰ পৰা 6টা বজালৈকে 9 ঘণ্টাৰ সময় আৰু হেতুতে আপুনি কাম কৰি শেষ কৰিব পাৰে কিন্তু কিছুমান প্ৰজেক্টৰ ৰিকোয়াৰমেন্টৰ হিচাপত আপোনাৰ হেতু ৰিকোয়াৰমেন্ট আহি পৰে গতিকে হেতু ডিপেন্ড কৰে যে আপুনি কি প্ৰজেক্টত জয়েন কৰিছে কোৰ ক্লায়েন্ট হয় আৰু এটা সৰু কথা কিন্তু মোৰ কাৰণে বিশেষ ইম্পৰ্টেন্ট ক্লিনলিনেস বা হাইজিন হেতু বহুত ইম্পৰ্টেন্ট কথা হৈ পৰে ডে টু ডে লাইফত যেতিয়া আমি অফিসত 9-10 ঘণ্টা স্পেন্ড কৰো তেতিয়া হলে হাইজিন ফ্যাক্টৰটো বহুত ইম্পৰ্টেন্ট কিন্তু আইটিত আপুনি সদায় বেস্ট ওয়াশৰুমস বেস্ট ক্যাফেটেৰিয়া বেস্ট অফিস বেস্ট ডেস্ক বেস্ট ওডিসি আপুনি সব পাব গতিকে তাত কোনো ভাবিবলগীয়া কথা আহি নপৰে আৰু এজনী ছোৱালীৰ কাৰণে বিশেষকৈ এইবিলাক মই ভাবো বহুত ইম্পৰ্টেন্ট কথা হয় যোনটো কনসিডাৰ কৰিবলৈ লাগে আইটিৰ ফালৰ পৰা বহুত সিকিউৰিটি প্ৰভাইড কৰা হয় আৰু যিমান কিছুমান কোম্পানীত সৰু সৰু ইনসিডেন্টস কিছুমান হৈ যায় ডাঙৰো ইনসিডেন্ট হৈছে আৰু সেই যিমানেই ইনসিডেন্ট বাঢ়িছে সিমানেই সিকিউৰিটি এণ্ড সেফটিৰ কনসাৰ্ন বিলাক নোট কৰা হৈছে আৰু সেইমতে প্ৰভাইড কৰা হৈছে সিকিউৰিটি এণ্ড সেফটি তো এইবিলাক মেজাৰ্স সব প্ৰভাইড কৰা হয় গতিকে আপুনিও যদি কেয়াৰফুল থাকে তেতিয়া হলে আপুনি কেতিয়াও বিপদত নপৰে আকৌ মই হেতু নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো
এতিয়া আহিলোঁ মেইন ফিনান্সিয়েল কিমান দৰমহা পাব আইটিত কিমান কি গ্ৰোথ বা গ্ৰোথটো কেনেকুৱা আইটিত গ্ৰোথ বহুতেই বেছি ভাল যদি আপুনি এজন ৱেল পাৰফৰ্মাৰ হয় আপোনাৰ কাম আপুনি যদি ভালদৰে কৰি যায় আপোনাক কোনো ইয়াত প্ৰগ্ৰেছ কৰাৰ পৰা ৰখাব নোৱাৰে প্ৰথম কথা হ'ল এজ এ জইনাৰ এজ এ ইঞ্জিনিয়াৰ মানে নৰ্মেল কলেজৰ পৰা নন IIT মই কৈছোঁ আপোনাৰ পেকেজ 3 পৰা 4 লাখৰ ভিতৰত এনুৱেলি আপোনাৰ 3 পৰা 4 লাখৰ ভিতৰত আপোনাক এটা পেকেজ অফাৰ কৰা হয় আৰু তাৰ পিছত লাহে লাহে এনুৱেলি পাৰ্চেন্টেজ ৱাইজ based on company's performance based on আপোনাৰ performance আপোনাক ইনক্ৰিমেন্ট দিয়া হয় গতিকে সেইমতে আপোনাৰ প্ৰত্যেক বছৰে এনুৱেল হাইক থাকে তাৰ উপৰিও যদি আপুনি ভাবে যে এইখিনি পইচাৰ মোৰ সাফিচিয়েন্ট নহয় আৰু মই আৰু কুইক গ্ৰোথ বিচাৰো তেতিয়াহলে অলৱেজ देयर इज अ অপচন অফ switching the company আপুনি সদায় with proper experience আপুনি নতুন কোম্পানীত এটেন্ড কৰিব পাৰে ইন্টাৰভিউ যদি আপোনাৰ ইন্টাৰভিউ ভাল হয় আপুনি হেমতে হাইকো বিচাৰিব পাৰে আৰু আপোনাৰ আপোনাৰ নলেজৰ ওপৰত ডিপেন্ড কৰি আপুনি ধুনিয়া গ্ৰোথ আৰু হাইক পাই নতুন কোম্পানী জয়েন কৰিব পাৰে উইদিন এ ইয়াৰ অৰ টু যদি আপুনি ইঞ্জিনিয়াৰ নহয় বা ইঞ্জিনিয়াৰিং কিবা কাৰণত কৰিব নোৱাৰে তাৰ উপৰিও কিছুমান প্ৰফেশনাল কোৰ্স আছে সেইবোৰো এটেন্ড কৰি আপুনি আইটি জয়েন কৰিব পাৰে কিন্তু পাৰ্থক্যটো কি আজি এজন ইঞ্জিনিয়াৰ হৈও আইটি কোম্পানীত চাকৰি কৰি আছে আৰু কিছুমান প্ৰফেশনাল কোৰ্স কৰিও মানুহে আইটি কোম্পানীত জব কৰি আছে the only difference is package পইচাৰ ক্ষেত্ৰত সেই ডিফাৰেন্সটো আহি পৰে যেতিয়া আপোনাক হায়াৰ কৰা হয় কোম্পানীটোত তেতিয়া তেখেতে ডিপেন্ডিং আপন your ডিগ্ৰী আপোনাক বেলেগ ধৰণে পেকেজ অফাৰ কৰে প্ৰফেশনাল কোৰ্সৰ ভিতৰত যদি কওঁ মই ওয়েব ডিজাইনিং ওয়েব ডেভেলপাৰ আৰু কিবা কিবি বহুত সাৰ্টিফিকেশন প্ৰগ্ৰাম থাকে যেনে সিডেক এটা অৰ্গানাইজেচন যোনে বিভিন্ন ধৰণৰ সাৰ্টিফিকেশন অফাৰ কৰে হেবিলাকৰ পৰাও আপুনি জয়েন কৰিব পাৰে বা অনলাইন বহুত কোৰ্সেস থাকে আৰু এটা কথা এনেকুৱা নহয় যে অকল ইঞ্জিনিয়াৰিং কৰিয়ে এন্ট্ৰি কৰিব পাৰে মই যে কলো কথাটো তাৰ উপৰিও নৰ্মেল গ্ৰেজুৱেট লাগিলে আপুনি বিএসসি কৰিছে বা বিএ কৰিছে বা বিকম কৰিছে তাৰ পিছতো যদি আপুনি কিছুমান প্ৰফেশনাল কোৰ্স কৰে তাৰ পিছতো আইটি কোম্পানীত জয়েন কৰিব পাৰিব সেইটো এটা বহুত ধুনিয়া অপৰচুনিটি আৰু only thing you need is your smartness and your talent তাৰ উপৰিও আইটি কোম্পানীত এটা পোষ্ট আছে উপায় আছে যোনে আমাৰ যোনবিলাক ক্লাস 10 বা 12 পাস আমাৰ গাঁৱত আছে তেখেতসকলেও যদি বিচাৰে আইটি কোম্পানীত জয়েন কৰিব তেওঁলোকৰ কাৰণেও সিকিউৰিটি গাৰ্ডছৰ কিছুমান ওপেনিংছ থাকে গতিকে সেইবোৰো ভাল অপৰচুনিটি তেখেতসকলৰ বাবে 12 ঘণ্টাৰ শিফট থাকে ডে শিফট নাইট শিফট আৰু ষ্টাৰ্টিং স্যালাৰি মই জনা মতে 12 পৰা 15,000ৰ ভিতৰত ষ্টাৰ্ট হয় আৰু থাকা নিজৰ হয় থাকা খোৱাৰ ব্যৱস্থাবিলাক সো হেতু যদি বিচাৰে তেনেকুৱা কিছুমান ট্ৰাই কৰিব পাৰে মই আজি বহুত এটা ধুনিয়া ঠাইত আছো আৰু মই বহুত লাকি যে এখন সৰু ঠাইৰ পৰা আহি মই আজি ইমান টেলেন্টেড মানুহ সকলৰ মাজত কাম কৰিব পাৰিছো প্ৰথমতে মোৰো কিছুমান কলত ভয় লাগিছিলে ক্লায়েন্টৰ কলত যেতিয়া US UK ক্লায়েন্টৰ লগত কথা পাতিবলগীয়া হৈছিল কিন্তু তেওঁলোকো আমাৰ দৰে মানুহ হয় আৰু আপোনালোকে ভয় কৰাৰ কোনো বিশেষ প্ৰয়োজন নাই যদি আপোনাৰ কনফিডেন্স আছে যদি আপোনাৰ টেলেন্ট আছে আপোনাক কেতিয়াও কোনো ৰাখাব নোৱাৰে আৰু সদায় আগবাঢ়ি যাবলে পাৰিব গতিকে এইখিনিকে কৈ মোৰ আজি এই ব্লগটো মই সামৰণি মাৰি ভাবো এই ভিডিওটো অকমান হলো আপোনালোকক সহায় কৰিব এনকাৰেজ কৰিব কাৰণ মই সদায় বিচাৰো যে মোৰ অসমৰ বিশেষকে মোৰ যোনখিনি ভাইটি ভন্টি সদায় উলাই আহক মোৰ অসমৰ গুটেই ভাইটি ভন্টিৰ হতে সবতে নাম কৰক আৰু ইয়াকে কৈ মোৰ সৰু ভিডিওটো আজি আসলতে সৰু নহয় ডাঙৰে ভিডিওটো আজি ক্লোজ কৰিছো সামৰণি মাৰিছো আৰু মোক জনাব যদি কিবা বিশেষ প্ৰশ্ন থাকে আপোনালোকৰ ডাউট থাকে মোক নিশ্চয় জনাব মই যিমানখিনি পাৰো মোৰ ফালৰ পৰা মই সহায় কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ so much